ছোৱালীজনীয়ে বহুত বেছি কান্দি থাকিল আৰু তাইৰ পিতৃ মাতৃয়ে তাইক ঘৰৰ পৰা ওলাই দিলে। তাই উপায়ন্তৰ হৈ অকলশৰে ইফালে সিফালে ঘূৰি ফুৰিল। কোনো এজন মানুহে তাইক সহায় নকৰিলে। এদিন হঠাৎ তাই এখন চলন্ত গাড়ীৰ তলত পৰিল আৰু থিতাতে মৃত্যু হৈ গ'ল। কিন্তু গৰ্ভত থকা এই কেঁচুৱাটোৰ কি অপৰাধ আছিল যে পৃথিৱীলৈ অহাৰ আগতে টেটু চেপি মাৰি পেলোৱা হ'ল? ভুল কৰে কোনোবা দুজন প্ৰেমৰ পূজাৰীয়ে আৰু শাস্তি পায় কোনোবা বেলেগে। আৰু এটা কথা ল'ৰাবোৰক ক'ব বিচাৰো, এই যে ছোৱালী জাতিটো, ইহঁতৰ মান সন্মান ইহঁতৰ নিজৰ প্ৰাণতকৈও অধিক প্ৰিয়। এই ছোৱালীবোৰে আমাক এই ভাবি ভৰসা নকৰে যে আমি বহুত হেণ্ডচাম, বৰঞ্চ আমাক এই কাৰণেই ভৰসা কৰে যে আমি সিহঁতক সঁচা আৰু প্ৰকৃত ভাল পাওঁ। সিহঁতে কি জানে যে কিছুমান ল'ৰাই কেৱল ছোৱালীবোৰক ভোগ কৰিবলৈহে প্ৰেমৰ নাটক কৰে। পুৰুষৰ পুৰুষত্ব মহিলাৰ মান সন্মান লুটপাট কৰিলেই বৃদ্ধি নহয়, বৰঞ্চ মহিলাক মৰ্যাদা আৰু সন্মান দিলেহে বৃদ্ধি হয়। যদি কিবা বেয়া কৈছো তেন্তে অদম জানি ক্ষমা কৰিব। সকলোবোৰ ল'ৰা ছোৱালীয়ে এইখিনি ভুল নুবুজিব প্লিজ। প্ৰেম কৰিলেও বিবেকক হোৱাই নথব, বিয়া পালে ক্ষমা কৰিব, আৰু অন্তৰ চুই গ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।